हेलो एवरीवन स्वागतम जनाइছো মোৰ অন্য এটা ভিডিঅ'লৈ তো গাইস কালি মানে এক্সাম শেষ হৈ গল আজি ঘৰতে আছো সেইভাবে ভাবিলো স্কিন কেয়াৰকে অলপ কৰি লওঁ জিয়াই থকা কেইদিন ধুনিয়াকে থাকিব লাগে নে কি কয় গাইস এতিয়া মই সকলোখিনি ৰেডি কৰি ললো আৰু অলপকে লগাই লৈছো 1 2 3 4 কে 5 মিনিট ৰলো তাৰ পিছতে মুখখন ধুই আহিলো ওপৰলে চাই দেখিলো সূৰ্য দেৱতা আৰু তললে চাই এয়া মাটি আৰু মাজতে মই ৰৈ পিনি ভাবিলো আজি আমলখি টেঙাকে খাওঁ Then let's go guys আমলখি পিছে ঘৰতে আছিল দেই এয়া মই লাহে লাহে পাৰিলো ঘৰৰ বাৰীতে ধনিয়া আছিল ভাবিলো তাকো কেইডালমান লৈ আহো টেঙাৰ লগত আকৌ সোৱাদ হ'বলৈ এটা জলকীয়াৰো প্ৰয়োজন সেইবাবে জলকীয়া এটাও লৈ ললো টেঙা আকৌ কলপাতত নাখালে টেঙা খোৱাই নালাগে সেইবাবে কলপাত এখনো কাটি ললো এতিয়া সকলোখিনি ৰেডি কৰি ললো আৰু মই এয়া আমলখি টেঙা খুন্দিবলৈ লৈছো আমলখি কেইটা এনেদৰে গিলাছত দি পিনি ভালদৰে দুঠেকেচামান দিছো এতিয়া এইবিলাক খুন্দি মেলি হৈ গৈছে আৰু টেঙা খোৱাৰ লগেই নাই গাইস সেইবাবে কেইটামানকে খুন্দিছো ইমানখিনিতো খাব নোৱাৰোৱেই জলকীয়া এটা লৈ ললো আৰু তাতে ধনিয়াখিনি সৰকৈ কাটি দিলো ইয়াৰ পিছতে ভালদৰে খুন্দি দিলো আৰু তাতে নিমখ চিমখ দি লৈছো আৰু এয়া মোৰ খাবলৈ হৈ গ'ল ভিডিঅ' এটা বনাবলৈ মানে শান্তি নাই গাইস এয়া মই ৰদ বিচাৰি টেঙা খাবলৈ বুলি বহি ললো যি কি নহওক টেঙা মেইন গাইস আৰু মই টেঙা খাইছো ই মোক চাই আছে ও কেমেৰা দেখি লাজে কৰিলে তো আজিলে ভিডিঅ'টো ইমানতে সামৰি মাৰিছো লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব বাই বাই